সাৱধান, আপোনাৰ লাইফটো ছ'চিয়েল মিডিয়াই কি ধৰণে বৰবাদ কৰি দিব পাৰে তাৰ আপুনি কল্পনাও কৰিব নোৱাৰে। বৰ্তমান সময়ত এনেকুৱা এজন ব্যক্তি নাই যিয়ে ছ'চিয়েল মিডিয়া ব্যৱহাৰ নকৰে। ফেচবুক, ইনষ্টাগ্ৰাম, হোৱাটছআপে আমাৰ সময় বৰবাদ কৰি আছে আৰু ইয়াৰ পৰা আমাৰ একো উপকাৰ হোৱা নাই। এজন সফল ব্যক্তিক আপুনি সুধিব সকলোতকৈ মূল্যৱান বস্তু কি, তেওঁ ক'ব সময়। আৰু সেই মূল্যৱান সময়খিনি আমি ছ'চিয়েল মিডিয়া ব্যৱহাৰ কৰি নষ্ট কৰি আছোঁ, নিজৰ পঢ়া শুনা বাদ দি, নিজৰ কাম বাদ দি। ফেচবুক, ইনষ্টাগ্ৰাম, হোৱাটছআপ আদি ছ'চিয়েল মিডিয়া কোম্পানীবোৰে আপোনাক ব্যৱহাৰ কৰি কোটি কোটি টকা ইনকাম কৰি আছে আৰু আপুনি কি কৰি আছে? নিজৰ সময় আৰু জীৱন বৰবাদ কৰি আছে। নেটফ্লিক্স, এমাজন প্ৰাইম আদিত ৱেব ছিৰিজ চাই আমি বহুত ভাল পাওঁ, কিন্তু ইয়াৰ পৰা কিবা উপকাৰ হৈছে নেকি? অথচ আমি নিজৰ সময় বৰবাদ কৰি আছোঁ, পঢ়া শুনা বাদ দি দিছোঁ। ছ'চিয়েল মিডিয়াৰ পৰা আমাৰ একো উপকাৰ হোৱা নাই, আমাৰ ক্ষতিহে হৈ আছে। এতিয়াই আপোনাৰ মোবাইলৰ পৰা এই ছ'চিয়েল মিডিয়া এপছবোৰ আনইনষ্টল কৰি দিয়ক আৰু নিজৰ পঢ়া শুনা, কেৰিয়াৰত ফ'কাছ কৰক। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে ভিডিঅ'টো লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আকৌ লগ পাম এটা নতুন ভিডিঅ'ত।